বন্ধুসকল যেতিয়া আমি দুটা দশমিক সংখ্যাৰ পূৰণ কৰোঁ সাপোজ এটা হ'ল 1.25 আৰু এটা হ'ল 1.2 তেতিয়া আমি কনফিউজ হৈ যাওঁ যে আমি পূৰণ কৰিম কেনেকৈ ভাইটি ভণ্টিসকল ইয়াতে কনফিউজ হোৱাৰ কোনো কথা নাই একদম সহজতে আমি যিদৰে পূৰণ কৰোঁ সংখ্যা সেইদৰে আমি পাতি ল'ম যেনে 1.25 আৰু এটা আছে কি 1.2 ঠিক আছে আমি এনেকৈ পাতি ল'ম পাতি লৈ আমি ডাইৰেক্ট কি কৰিম পূৰণ কৰিম 5 দুগুণ 10 10 শূন্য হাতত 1 2 দুগুণ 4 4 একে 5 ঠিক আছে 2 এক গুণ 2 ঠিক সেইদৰে এইটো কি হ'ব 1 দি 5ক 5 1 দি 2ক 2 আৰু 1 দি 1ক পূৰণ কৰিলে 1 আমি এইটো কি কৰি ল'ম পাতি ল'ম এতিয়া চোৱা ভাইটি ভণ্টিসকল আমি কি কৰিম এই দুয়োটা সংখ্যাৰ প্ৰথম সংখ্যাটোৰ দশমিকৰ পিছত কেইটা সংখ্যা আছে দুটা আৰু দ্বিতীয় সংখ্যাটোত চোৱা দশমিকৰ পিছত কেইটা সংখ্যা আছে এটা তে 2 ইয়াতে দুটা আৰু ইয়াতে এটা হয় না সে আমি কি কৰিম তিনিটা সংখ্যাৰ পিছত দশমিক দিম তিনিটা সংখ্যাৰ পিছত দশমিক দিম তেতিয়া আমাৰ শুদ্ধ এনসাৰ ওলাব এনেদৰে আমি দশমিক সংখ্যাৰ পূৰণ কৰিম ঠিক আছে কেনেকৈ পূৰণ কৰিম সাধাৰণতে আমি যিদৰে পূৰণ কৰোঁ হেনেদৰে বহাই লৈ কেনে আমি পূৰণ কৰি ল'ম পূৰণ কৰি লোৱাৰ পিছত কি কৰিম যে দুইটা সংখ্যাই চাম যে এটা সংখ্যাত দশমিকৰ পিছত কেইটা সংখ্যা আছে এটা সংখ্যাত দশমিকৰ পিছত দুটা আছে আৰু নেক্সটটোত আছে এটা দুটা আৰু এটা কিমান তিনিটা সো আমি কি কৰিম তিনিটা ঘৰ এৰি কেনে দশমিক বহাম আমাৰ শুদ্ধ এনসাৰ হৈছে এইটো ঠিক আছে এতিয়া যদি দশমিকৰ পিছত সাপোজ আমি আৰু এটা সংখ্যা ললো এটা হল 1.02 আৰু এটা হল 2.123 এই দুইটা সংখ্যাই চোৱা প্ৰথম সংখ্যাটোত কি আছে যে দশমিকৰ পিছত দুটা সংখ্যা আছে আৰু দ্বিতীয় সংখ্যাটোত কি আছে যে দশমিকৰ পিছত তিনিটা তে আমাৰ পূৰণ কৰোঁতে পূৰণফল যেটো ওলাব পূৰণফল ওলাৰ পিছত আমি কেইটা ঘৰ এৰি কেনে দশমিক দিম এটা দুটা তিনিটা চাৰিটা পাঁচটা ঘৰ এৰি দশমিক দিম তে এইটো আমি পূৰণ কৰি চাওঁ 1.02 আৰু এটা হৈছে 2.123 এটা আমি 10 পূৰণ কৰি দিওঁ ডাইৰেক্ট 3 দুগুণ 6 2 দুগুণ 4 2 গুণ 2 2 দুগুণ 4 ঠিক আছে ফিৰ নেক্সট এইটো 0 দি কেনে 3 পূৰণ কৰি দিওঁ 0 0 0 0 হয়নে ফিৰ নেক্সট 1 দি এইটো পূৰণ কৰি দিওঁ কি হ'ব 3 2 1 2 ঠিক আছে আমাৰ এতিয়া পূৰণফলটো ওলাই গ'ল কি ওলাব পূৰণফল কি ওলাব 6 4 5 6 1 2 ঠিক আছে এতিয়া সংখ্যা দুইটা সংখ্যা চোৱা এটা সংখ্যাত কি আছে দশমিকৰ পিছত তিনিটা সংখ্যা আছে আৰু নেক্সটটোতে কি আছে দশমিকৰ পিছত দুটা সংখ্যা আছে ন সো আমি কেইটা সংখ্যা এৰি কেনে হেৰি কৰিম কেইটা সংখ্যাৰ পিছত মানে আমি দশমিকৰ পিছত কেইটা সংখ্যা থাকিব দশমিকৰ পিছত পাঁচটা সংখ্যা থাকিব 1 2 3 4 5 সো আমাৰ ইয়াতে দশমিক বহিব সিম্পল এনেকৈ আমি যিকোনো দশমিক সংখ্যা পূৰণ কৰিম ঠিক আছে তা আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত আকৌ নতুন কিবা শিকিবলৈ পাম ভাইটি ভণ্টিসকল তোমালোকে যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে মোৰ চেনেলৰ ভিডিঅ'বোৰ তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা ঠিক আছে আৰু যদি কিবা ডাউট থাকে তেনেহ'লে মোক কমেণ্ট কৰি জনাবা